আপোনালোকৰ খবৰ খাতি কেনেকুৱা ভালনে? আজি আমি কমাৰগাঁও আহিলোঁ। আহি ফৰলাইনত ৰখি আছোঁ। মানে আমাৰ গোলাঘাটত এতিয়া মই খবৰ পাইছোঁ বৰষুণ পুৰা দবা পিটা বৰষুণ দি আছে বোলে। আমাৰ ইয়াত বৰষুণ দিয়া নাই, পুৰা ৰ'দ দি আছে। ৰ'দতে ৰখিলোঁ, ৰখি আৰু এনেই আপোনালোকক জেগাডোখৰ দেখাই দিওঁ বুলি ভাবিছিলোঁ। এইটো চাওক, বুজিছেনে? একদম ফৰলাইন। আমি এনেই এইখিনিতে ৰখাই থৈ দিছোঁ, ৰখাই পেলাই এনেই ভিডিঅ' এটা কৰিলোঁ। আৰু আপোনালোকৰ যদি চেনেলটো চাই পেলাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি ল'ব। আপোনালোকক আৰু ভাল ভাল ভিডিঅ' দিম যদি ভাল লাগে। প্ৰথমতে ছাবস্ক্ৰাইবটো কৰি ল'ব, আৰু ভাল ভাল জেগা দেখাম। আজি ইয়াত আহিলোঁ, কালি বেলেগ এজেগাত যাম। আমি আৰু এনেই টাইম পাছ ইয়াতে কৰি আছোঁ আৰু মানে এনেই য'তে ত'তে ঘূৰি ফুৰা হয়েই। ঘূৰি ফুৰা হোৱাৰ কাৰণে এতিয়া এনেই দেখালোঁ আপোনালোকক। জেগাডোখৰ ভালেই লাগিছে, সেইকাৰণে ভিডিঅ' কৰি পেলাই দেখালোঁ। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰি ল'ব, আৰু ভাল ভাল ভিডিঅ' দিম। আৰু আমাৰ গাড়ী ৰখাই থৈ দিছোঁ। এতিয়া হ'ব তেনেহ'লে, আজি ইমানে দেখালোঁ। কালি আৰু নতুন জেগাত যাম, নতুন জেগা দেখাম। পচন্দ হ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। অ'কে, বাই বাই আজিৰ কাৰণে।